হেল্ল' এভৰিৱান, আজি আৰু এটা নতুন ৰেচিপিৰ সৈতে। কোনে কোনে বাৰু গাহৰি খাই ভাল পায় জনাবচোন। মই বাৰু গাহৰি খাওঁ নে নাখাওঁ ভিডিঅ'টোৰ শেষত গম পাব। এয়া গাহৰি বনাব ওলাইছে, মই বাৰু বনোৱা নাই, বৌয়ে বনাব গাহৰি। যিহেতুকে বৌহঁতৰ ঘৰতে গৈছিলোঁ আমি, মানে বাৰ্থডে পাৰ্টিৰ দিনাখনৰে মানে ভিডিঅ' আছিলে, আপলোড কৰা হোৱা নাছিলে, লেট আপলোড হৈ গ'ল আৰু ৰেচিপিটো বাৰু ৰাখি থৈ দিছিলোঁ। গাহৰিখিনি ধুনীয়াকৈ মানে ধুই মেলি পিঁয়াজৰ লগত ভাজি আছে, লগতে দিছে আদা নহৰু। ইয়াত এটা নতুন বস্তু দিব, আপোনালোকে তেনেকৈ খাই পাইছেনে নাই জনাবচোন। গাহৰি আৰু লগতে কোনে কোনে খাই ভাল পায়, কোনে কোনে বেয়া পায় সেইটোও জনাই দিব। এয়া দেখিছেনে, গাহৰিখিনি ভালদৰে ভাজি লৈছে, ঢাকনি দি দি অলপ টাইম ভাজি লৈছে। মই কিন্তু গাহৰি তেনেকৈ বনাব নাজানো। লগতে দি দিছে আদা নহৰুৰ লগতে জিৰা গুড়িও দি দিছে। এইখিনি ঘৰতে পিচি লোৱা জিৰা হয়, বজাৰৰ জিৰা গুড়ি নহয় আৰু। ধুনীয়াকৈ মানে লৰাই চৰাই এতিয়া ঢাকনি লগাই লগাই ভাজি থাকিব, যাতে মাংসখিনি পূৰা আধা সিজা হৈ যায় আৰু কমপ্লিট সিজি যায় আৰু। কমপ্লিট তেনেকৈ ভাজি ল'ব, ভাজি এয়া সিজিছেনে নাই গোটেইখিনি ভালদৰে চাই ল'ব। সিজি যোৱাৰ পিছত ইয়াত এটা বস্তু এড কৰিব, আপোনালোকে সেই বস্তুটোৰে খাই পাইছেনে গাহৰি মাংস জনাবচোন। মই বাৰু বনোৱা ফাৰ্ষ্ট টাইম দেখিছোঁ গাহৰি মাংসৰে, এনেই বেলেগ মাংসৰে খায় কিন্তু গাহৰি মাংসৰে খোৱাটো বাৰু দেখা নাছিলোঁ। এয়া হৈছে তিলখিনি ভাজি লৈ কিনে অকণমান পিচি লৈছে, লৈ কিনে এতিয়া তিলখিনি দি দিছে। কোনে কোনে তিলেৰে গাহৰি মাংস খাই পাইছে কমেণ্ট কৰিবচোন, আৰু খাই কেনেকুৱা লাগে সেইটোও জনাব। তিলখিনি দিয়াৰ পিছতে ইয়াত ভাজি থোৱা আলুখিনিও দি দিছে। আলুটো নিজৰ ইচ্ছামতে দিব পাৰি, যোনে যিমানখিনি খাই ভাল পায়। এতিয়া আৰু এইখিনি 2-3 মিনিটমান সময় কম জুইতে মানে ভাজি থাকিব আৰু কেৰাহীটোলৈ ইগন'ৰ কৰিব, মানে লেতেৰা দেখিছে যে, লেতেৰা নহয়, কেৰাহীটো মানে বেছি ব্যৱহাৰ কৰা নহয়, কাজকৰ্ম থাকিলে বা গাহৰি বনোৱাত এনেকুৱা ধৰণতে ব্যৱহাৰ কৰা হয় কাৰণে মানে কেৰাহীটো এনেকৈ দাগ হৈ গৈছে। তাৰপিছত 3 মিনিটমান ভজাৰ পিছত ইয়াত দি দিছে গৰম পানী দি উতলাৰ পিছত এয়া দেখিছেনে, ধনিয়া কাটি দি মানে গাহৰি মাংস ৰেডি হৈ গ'ল। খাই বাৰু টেষ্টি হোৱা বুলি কৈছে, কিন্তু মই গাহৰি নাখাওঁ সেইটো কাৰণে মই নাজানো, লগতে মই সেইটো কাৰণে বনাবও নাজানো। কিন্তু গাহৰি খোৱা মানুহখিনিয়ে কিন্তু খাই বহুত সোৱাদ হোৱা বুলি কৈছে।